নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আসাম পুলিচ আৰু বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে জিকেৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰৰ বিষয়ে আলোচনা কৰা হ'ব। যদিহে পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত ভিজিট কৰিছে তেন্তে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ন্যায়াধীশ হোৱা প্ৰথম ভাৰতীয় কোন আছিল? ডক্টৰ নৰেন্দ্ৰ সিং, ডক্টৰ নগেন্দ্ৰ সিং, দিলীপ কুমাৰ, প্ৰদীপ বৰুৱা। শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, ডক্টৰ নগেন্দ্ৰ সিং আছিল প্ৰথম ন্যায়াধীশ। নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন আছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, অশোক মেহতা, ৰবীন্দ্ৰনাথ ঠাকুৰ, জৱাহৰলাল নেহৰু। শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয়। গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? 1948 চনত, 1950 চনত, 1952 চনত, 1954 চনত। শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিলে। নেক্সট কুৱেশ্যনটো হ'ল অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী কোন আছিল? বিষ্ণুৰাম মেধি, গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন, প্ৰফুল্ল কুমাৰ মহন্ত। শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, গোপীনাথ বৰদলৈ আছিল অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী। নেক্সট কুৱেশ্যনটো হ'ল গুৱাহাটীৰ তেল শোধনাগাৰটো কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? 1960 চনত, 1962 চনত, 1964 চনত, 1966 চনত। শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, 1962 চনত গুৱাহাটীৰ তেল শোধনাগাৰটো স্থাপন কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাধ্যক্ষ কোন আছিল? লক্ষ্মীকান্ত বৰুৱা, কৃষ্ণকান্ত সন্দিকৈ, মহেন্দ্ৰ বৰঠাকুৰ, যোগেন্দ্ৰনাথ হাজৰিকা। শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, কৃষ্ণকান্ত সন্দিকৈ আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাধ্যক্ষ। অসমৰ প্ৰথমগৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী কোন আছিল? প্ৰফুল্ল কুমাৰ মহন্ত, গোলাপ বৰবৰা, বিষ্ণুৰাম মেধি, সৰ্বানন্দ সোণোৱাল। শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, গোলাপ বৰবৰা আছিল অকংগ্ৰেছী প্ৰথম মুখ্যমন্ত্ৰী। কিমান চনত অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা হৈছিলে? 1975 চনত, 1979 চনত, 1982 চনত, 1985 চনত। শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, 1979 চনত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ হৈছিল। ভাৰত বিখ্যাত অসম আন্দোলন কিমান চনত আৰম্ভ হৈছিল? 1969 চনত, 1972 চনত, 1976 চনত, 1979 চনত। শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, 1979 চনত যে অসম আন্দোলন আৰম্ভ হৈছিল। অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন কিমান চনত অনুষ্ঠিত কৰা হৈছিল? 1935 চনত, 1937 চনত, 1939 চনত, 1942 চনত। শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, 1937 চনত অসম বিধানসভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল। অসমৰ প্ৰথমখন কলেজৰ নাম কি? JV কলেজ, BR কলেজ, কটন কলেজ, MG কলেজ। শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, কটন কলেজ অসমৰ প্ৰথমখন কলেজ। নেক্সট কুৱেশ্যনটো হ'ল পৃথিৱীৰ সৰ্ববৃহৎ চাহ গৱেষণা কেন্দ্ৰটো অসমৰ কোনখন জিলাত অৱস্থিত? ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, লখিমপুৰ। শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, যোৰহাট জিলাত পৃথিৱীৰ সৰ্ববৃহৎ চাহ গৱেষণা কেন্দ্ৰটো অৱস্থিত। আঞ্চলিক ধান গৱেষণা কেন্দ্ৰ কোন ঠাইত অৱস্থিত? তিতাবৰ, গুৱাহাটী, বৰপেটা, গহপুৰ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, তিতাবৰত আঞ্চলিক ধান গৱেষণা কেন্দ্ৰ অৱস্থিত। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ডিব্ৰুগড়, যোৰহাট, গুৱাহাটী, শিৱসাগৰ। শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, গুৱাহাটীত উত্তৰ পূব ৰেলৱেৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যনটো হ'ল কিমান চনত কৰিমগঞ্জ মোগল সাম্ৰাজ্যৰ অধীনলৈ গৈছিল? 1576 চনত, 1676 চনত, 1776 চনত, 1876 চনত। শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, 1576 চনত কৰিমগঞ্জ মোগল সাম্ৰাজ্যৰ অধীনলৈ গৈছিল। অসমৰ কোনখন ঠাইত মুগা গৱেষণা কেন্দ্ৰ অৱস্থিত?
তিতাবৰ ঢকুৱাখানা নাৰায়ণপুৰ বৰদোৱা শুদ্ধ এনসাৰটো হ'ব অপচন বি ঢকুৱাখানাত মুগা গৱেষণা কেন্দ্ৰটো অৱস্থিত নেক্সট কোৱেশ্চনটো হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা দিয়া বাহিনীটোৰ নাম কি এছপিজি এনএছজি দিল্লী পুলিচ এনজিএছ শুদ্ধ এনসাৰটো হ'ব অপচন এ এছপিজি নেক্সট কোৱেশ্চনটো হ'ল আমাৰ দেশৰ সৰ্বপ্ৰথম আইন মন্ত্ৰী কোন আছিল জৱাহৰলাল নেহৰু লাল বাহাদুৰ শাস্ত্ৰী বি আৰ আম্বেদকাৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ শুদ্ধ এনসাৰটো হ'ব অপচন সি বি আৰ আম্বেদকাৰ আছিল সৰ্বপ্ৰথম আইন মন্ত্ৰী বিশ্ব ৰেড ক্ৰছ দিৱস কোন তাৰিখে পালন কৰা হয় 5 জুলাই 8 জুলাই 8 মে 6 আগষ্ট শুদ্ধ এনসাৰটো হ'ব অপচন সি 8 মে তাৰিখে বিশ্ব ৰেড ক্ৰছ দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চনটো হ'ল পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি ব্ৰহ্মপুত্ৰ নদী নীল নদী গংগা নদী যমুনা নদী শুদ্ধ এনসাৰটো হ'ব অপচন বি নীল নদী পৃথিৱীৰ আটাইতকৈ দীঘলতম নদী নেক্সট কোৱেশ্চনটো হ'ল সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি বৃহস্পতি গ্ৰহ মংগল গ্ৰহ শুক্ৰ গ্ৰহ বুধ গ্ৰহ শুদ্ধ এনসাৰটো হ'ব অপচন ডি বুধ গ্ৰহ সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ নেক্সট কোৱেশ্চনটো হ'ল ৰামধেনু আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল মহেন্দ্ৰ বৰঠাকুৰ মহেশ্বৰ নেওগ জয়শ্ৰী গোস্বামী হৰেকৃষ্ণ ডেকা শুদ্ধ এনসাৰটো হ'ব অপচন বি মহেশ্বৰ নেওগ আছিল ৰামধেনু আলোচনীৰ প্ৰথম সম্পাদক তেজ গঠনত কি ভিটামিনে সহায় কৰে ভিটামিন বি ভিটামিন এ ভিটামিন কে ভিটামিন সি আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন সি ভিটামিন কে ভিটামিনে সহায় কৰে নেক্সট কোৱেশ্চনটো হ'ল ভাৰতৰ চেন্ট্ৰেল বেংকটোৰ নাম কি ভাৰতীয় ষ্টেট বেংক ভাৰতীয় ৰিজাৰ্ভ বেংক ভাৰতীয় চেন্ট্ৰেল বেংক ভাৰতীয় ইউনিয়ন বেংক শুদ্ধ এনসাৰটো হ'ব অপচন বি ভাৰতীয় ৰিজাৰ্ভ বেংক ভাৰতৰ চেন্ট্ৰেল বেংক নেক্সট কোৱেশ্চনটো হ'ল অসমৰ কোকিলা ৰাণী বুলি কাক কোৱা হয় প্ৰতিমা বৰুৱা পাণ্ডে নলিনীবালা দেৱী দীপালী বৰঠাকুৰ সৰোজিনী নাইডু আৰু ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কমেন্টছ আৰু বিভিন্ন বন্ধুসকললৈ প্ৰেৰণ কৰি দিব আজিলৈ ইমানে ধন্যবাদ